কৰ্তব্য সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হলে সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰু কালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থলে পানী নাযায়। সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়। শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নপৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হবা, তেতিয়াই তাক পুৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু। এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হবলৈ নিদিবা। বেজী সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজীৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাৱ লবা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে। সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰো। স্কুললৈ যাব লগা সময়ত বৰষুণ হলে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰো কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখো, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজী সোমাবলৈ বাদ দিয়ে। তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব। কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্য অসংখ্য বাধা পাবা। তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি লবা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে। তাৰ অৰ্থে উপদেশ বা শিকনিৰ ইমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে। ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব। তেতিয়া বিজ্ঞ, বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হবা যেন নিজে নিজক ফাঁকি নিদিয়া। অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।